সুপ্ৰভাত স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হোক আহকচোন কেইটামান মহৎ লোকৰ বাণীৰে আজিৰ দিনটো আৰম্ভ কৰো ভুলৰ বাবে আনক ক্ষমা কৰি দিবা কিন্তু নিজক কোনোদিনে ক্ষমা নকৰিবা মহৎ চিন্তাৰে জীৱন যাপন কৰা দেখিবা তুমি কোনোদিনেই এই পৃথিৱীত অকলশৰীয়া হোৱা নাই ভিক্ষাৰীয়ে কোটিপতিক ঈৰ্ষা নকৰে কিন্তু কোনোবা এজন ভিক্ষাৰীয়ে যদি আনবোৰ ভিক্ষাৰীতকৈ বেছি ধন উপাৰ্জন কৰে সেইজন ভিক্ষাৰীক আন সকলো ভিক্ষাৰীয়ে ঈৰ্ষা কৰে পৰৰ উপকাৰ কৰাতকৈ ডাঙৰ ধৰ্ম একো নাই আৰু অপকাৰ কৰাতকৈ ডাঙৰ পাপ একো নাই আনৰ জীৱনৰ সৈতে তুলনা নকৰাকৈ জীৱনৰ আনন্দ উপভোগ কৰিবলৈ শিকা তেতিয়াহে জীয়াই থকাৰ অৰ্থ বিচাৰি পাবা বছৰবোৰে আমাক এনেকুৱা বহুতো কথা শিকায় যিবোৰৰ বিষয়ে দিনবোৰে একোকেই নাজানিছিল একমাত্ৰ সৎ লোকেহে মহৎ মানুহক চিনিব পাৰে এজন লগুৱাই তেওঁৰ সমপৰ্যায়ৰ মানুহৰহে মূল বুজিব পাৰে বল শক্তি দাবী ধমকিৰে আনৰ ওপৰত প্ৰভুত্ব খটুৱাব পাৰি সেই প্ৰভুত্ব জন্তুৰ প্ৰভুত্ব নৈতিক শক্তিৰে আনৰ অন্তৰ জয় কৰিব পৰাজনহে প্ৰকৃত মানুহ বীৰত্বৰ মূল বস্তু হৈছে গভীৰ আত্মবিশ্বাস আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহলে প্লিজ লাইক কৰিব থ্যাঙ্কস ফৰ ৱাচিং বাই বাই